ছাবস্ক্ৰাইব কৰক আমাৰ সেউজীয়া অসম সেউজীয়া সপোন চেনেলটি আৰু ওচৰত থকা বেল আইকনটি দবাই দিয়ক যাতে আপুনি আমাৰ আহিবলগীয়া ভিডিঅ'সমূহ সকলোতকৈ আগত পায়। ধন্যবাদ। মাছলে গৈছিলুং এদিনেও নাপালুং ঘৰলৈ আহি মই নিমখ ভাত খাই দিলুং চালা তাত জ্বলাব নাপালুং। যে ভেলো দেখোন নাই অলপ তালত চাল চাব ৰ কিনো কৰিম চালা লকডাউনত বেকাৰ হৈ গ'ল চবে। এই 2020টো বৰ শুনি দে কিবাকে যা দে তই 2020 হ'লে তোক এতে আফলে মাৰিম চালা 2020টোক। ঋষি ঋষি নহয় নাম ভেলোৱে আছিল চালা মই নামে পাহৰি গ'লো আই চালা মোৰ ব্ৰেইনে গেছি দেই লকডাউনে চব ব্ৰেইন পাগলা কৰি দিছি। এই চালা এই শুনিতো ভাত কাটিলে ক'ব নাছিল আজি কি হয় দিনটো আৰু গেল যা মোৰ কি ভেলো টিপ টপ হৈ পেলাই ক'ত যাবা একদম পুৰা অফিচাৰ লগা আছি ক'ত যাবা আছে এনেকে। এই কি কবি ভাই গাঁৱৰ খেতি বাতি এৰি গুৱাহাটীত যাব আছে চাকৰি কৰিব তাতে বাটত তই বাধা দিলি। মই যাওঁ যা তোৰ লগত কথা নাপাতো। এই যা হ'ব যা ভাই হ'ব যা তই চাকৰি কৰিবি গুৱাহাটীত যাই ইণ্টাৰভিউ দিবি বাপৰে হ'ব চলি বুলবো বাপ এই বস্তু মনত পাপ যা চালা ইণ্টাৰভিউ দিব আহিলোঁ এই লকডাউনৰ মাজত ইমান দূৰৰ পৰা আহিছোঁ কিবা হয় এতিয়া এই মোটামুটি 6 মাহ আজি বহিলোঁ ঘৰত বেকাৰ। ইয়া ভগৱান তুমি জানা আৰু যি কৰা আৰু তুমি যি কৰা ভালে কৰিবা আৰু। এক্সকিউজ মি ইয়া ভগৱান তুমি কি দেখালা এইটো মোক চাকৰিৰ পিছৰ কথা আৰু মোক চাকৰি নালাগে আৰু ভগৱান তুমি যে মোক এইটো দিলা অহ কি পিচ ৱাও। কি অভদ্ৰ ল'ৰাও কেনেকৈ তেলিয়াকৈ চাই থাকে চকুকেইটা একদম শুকাই নিম নেকি ইমান লাজ নোহোৱা ল'ৰা থাকেনে চালা এটা ছোৱালী হ'লে হ'ল আৰু একদম চোৱাত আৰম্ভ হৈ যায় আৰু ইহঁতৰ কাউণ্টডাউন ষ্টাৰ্ট আৰু এইফালে জৰা এতিয়া চা তই মোৰ পিছফালটো চাই থাক তই চালা কুকুৰ যা নিৰ্লজ্জ। এই পকলা চাই দি বহু অলপমান এই পকলা কি তেলিয়াকৈ চাই আছা তো মানুহ দেখা নাই ক'ৰবাত জংঘলৰ পৰা যেন লাগিছে তোক। কি কোৱা সেইবিলাক মই তোমাক চোৱা নাইহে তোমাৰ পিছফালে থকা সেই পিছটোকে চাই আছোঁ তুমিও যে কথা কোৱা আৰু তোমাক চাম নেকি আৰু মই তুমি আৰু চাব লগা এটা মানুহ নেকি সেই তাৰ মুখ নাচাগে চেণ্ডেলৰ ফিটি আনবা সি আপি চাই পকলা মিষ্টাৰ ভেলো আপোনাক ছাৰে মাতিছে। মই ৰ'ব বাইদেউ বলক। Mr. Velo, good morning. Tell me about yourself. ছাৰ কি এলা ইংলিছ কৈছি মই ইংলিছ বুজি নাপাওঁ নহয় অসমীয়াত কওক। হে প্ৰভু কি মক্কেল আহিছে মোৰ কামুৰিব আৰু আজি। ঠিক আছে বাৰু মই অসমীয়াতে কৈছোঁ তোমাৰ ঘৰ ক'ত কোৱা। ছাৰ মোৰ ঘৰ খামেৰ তলা দে এই আগদা যে কেকৰা গাছ আছে তাৰ কাষেদি সোমাই যাব লাগে আপুনি চিনি নাপায় নেকি ইমান ফেমাছ প্লেচ এলা আমাৰ। কি কোৱা হে কি খামৰ তলা মই এইবিলাক কি চিনি পাওঁ মই ডিষ্ট্ৰিক্ট কি কোৱা। কি ডিষ্ট্ৰিক্ট এলা আমি ডিষ্ট্ৰিক্ট নাজানো আমি খামেৰ তলা বুলি জানো। এইজনে মোৰ সঁচাকৈ আজি মোৰ খাব হে প্ৰভু তুমি বচালে বচোৱা আৰু ইয়াক দুটামান কুৱেশ্যন সুধি মই বিদায় দিয়াই ভাল হ'ব নহ'লে মই আৰু মোৰ খাই থাকিব। ঠিক আছে তোমাক মই এটা কুৱেশ্যন সুধিম তুমি এনচাৰটো দিবা ঠিক আছে। তুমি কোৱা ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি। ছাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী। কি অটল বিহাৰী বাজপেয়ী আগতেই আছিলে প্ৰধানমন্ত্ৰী তুমি এতিয়াৰ প্ৰধানমন্ত্ৰীজনৰ নাম কোৱা। ছাৰ আপোনাৰ কথা কিয় হলাই কথা কিয় হলাই আপুনি উঠি ভাৰতৰ প্ৰধানমন্ত্ৰী আপুনিতো কি বৰ্তমানৰ প্ৰধানমন্ত্ৰী সোধা নাই যি আহিছে মই তাকে কৈ দিছোঁ এইটো কুৱেশ্যন মই পাছ কৰিছোঁ দিয়ক বেলেগ সোধক। মোক একদম চুপাই খাব কি কৰা যায় ইয়াক আৰু এটা কুৱেশ্যন সুধো আৰু লাষ্ট। ঠিক আছে তোমাক মই আৰু এটা কুৱেশ্যন সুধিম যদি তুমি এইটো এনচাৰ দিব পাৰা ভাবি ল'ম যে তুমি পাছ কৰিলা ইণ্টাৰভিউ ঠিক আছে। তোমাৰ মাতৃভূমিখনৰ নাম কোৱা। ছাৰ মোৰ মাতৃভূমিৰ নাম গৌৰৱদল মোৰ মাৰ ঘৰ তাতে। হোৱাট ননচেন্স কি কুৱেশ্যন আনচাৰ দিছা এইবিলাক তুমি তোমাৰ মাতৃভূমিখনৰ নাম সুধিছোঁ অৰ্থাৎ তোমাৰ মাৰ নাম সুধা নহয় মাৰ ঘৰ ক'ত মই সুধিছোঁ নেকি। মাতৃভূমি অৰ্থাৎ আমাৰ ভাৰত মাতৃভূমি সেইটো কথা কৈছোঁ তোমাক মই অসম মাতৃভূমি সেইটো কথা কৈছোঁ তোমাক মই। ছাৰ আপোনালোকে বাৰ কথা হলাই কথাৰ সজাগ নাই আপোনাৰ লগত হ'ব দিয়ক মই চাকৰি নকৰোঁ ঘৰত যাই খেতিয়ে কৰিম গাঁৱত যায়। এই যোৱা তোমাৰ নিচিনা কেণ্ডিডেট আমাক এনেও নালাগে কোম্পানী ডুবিব তোমাক ৰাখিলে যোৱা বাই বাই। পকলা তই এতিয়া আপি চাব নাই মই চাকৰি নকৰোঁ যা তই কৰে চাকৰি কৰি উল্টে দিকে আৰু শুন এই চশমাযোৰ খোল আমাৰ ঘৰৰ ফেৰা ছাগালটো আনলাগা আজি তোক বাদ দিয়া তোমাৰ কথা আৰু বালিত মোটা একে কথা যোৱা ফেলো দেখোন নাই কি কথা মোক ফটাই গৈ এলি নেকি সি বোলে গুৱাহাটীত যায় বোলে সি বোলে চাকৰি কৰে বোলে সি। ৰাতিপুৱা তোৰ চোৱা মুখখন চাই গৈছোঁ চাকৰি নহয় কি পাম তাতে যাওঁ মই।
তাৰ টেলেণ্ট নাই সেইটো নকয় সি নাচ পেনা যে চোতালখন বেকা বুলি ক'বা সি মোৰ মুখখনৰ কথা ক'বা তাৰ থপৰাখন কেনাই তাৰ থপৰাত জিলিপি বনবা পাৰে সেইটো মোক ক'বা সেই যা তোৰ লগত কথা নাই